वेलकाम बैक टू माय चैनल। आज नतुन एटा भिडिओলৈ আপোনালোকক স্বাগতম জনাইছো। আজি আছো হি কুকুৰামূৰত বহাগৰ শেষৰটো মঙ্গলবাৰে প্ৰত্যেক বছৰে বিহু উৰুৱা হয়। বিহু উৰুৱা নিয়ম আছে। ইয়াতে বহুৱা ওলাই মিচিমি ওলাই প্ৰথমতে এই বিহু যে কৰি আছে বিহুখনৰ মাজত হুমাই বিহু ভংগ কৰে। বিহু ভংগ কৰাৰ পাছতে এটা মঞ্চ বনাই থৈ দিয়া আছে, তাত উঠি কেনে নৃত্য কৰে। বহুৱাজন প্ৰথমতে মঞ্চতে উঠে। বহুৱাজনে এই বিহু কৰি থকা মাজলৈ নাহে। মিচিমিজনে ইয়াত ভংগ কৰে বিহুখন ভংগ কৰাৰ পাছত মঞ্চলৈ যায়। মঞ্চত নৃত্য কৰে। নৃত্য কৰাৰ মাজতে বহুৱাজন আহে। বহুৱাজনৰ লগত নৃত্য কৰে হুঁচৰি চেৱে। আহকচোন চাওঁ গছতলৰ বিহু কিদৰে কৰিছে আৰু নৃত্য প্ৰদৰ্শন কেনেকৈ কৰে বহুৱা আৰু মিচিমিয়ে, তাৰে অলপ আহক চাওঁ। মিচিমি আহিব বোলে এই বিহুখনত। প্ৰথম মিচিমি আহিব এতিয়া।
সময়ত আহি থাকোঁ। আজিৰ পৰা শদিয়াত শেষ বিহু। আজিৰ পৰা শদিয়াত ঢোল তাল পেঁপা এইবিলাক নাবাজে, আনুষ্ঠানিকভাৱে একো বিহুৱে নহয়। আজিৰ পৰা শেষ। বহাগৰ প্ৰথমটো মঙলবাৰে বুঢ়া বুঢ়ী শালত আমাৰ পূজা দি বিহু আৰম্ভ হয় আৰু শেষত এই বহুৱা নৃত্যৰে কুকুৰামত বিহু শেষ হয়। কি কৰিব সিহঁতে এতিয়া? চালো বহুত ভাল লাগিলে। ভাল লাগিলে নাই? মানুহ চব ঠিক আছে। আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ।